Hello friends, আপুনি এবাৰ চিন্তা কৰিছে নেকি যে আমাৰ এই সোলাৰ সিস্টেমৰ আমাৰ আটাইতকৈ ডাঙৰ অবজেক্ট যেটো আমাৰ সূৰ্য আৰু সেই সূৰ্যটোৰ কাৰণে আমাৰ এই পৃথিৱীৰ সৃষ্টি আৰু ইয়াত আমি জীৱ প্ৰজাতি জীয়াই থাকিব পাৰি আছো সেই সূৰ্যটো যদি হঠাৎ এদিন ধ্বংস হৈ যায় সেইটো বিস্ফোট কৰে সেই সূৰ্যটো ফুটি যায় তেনেহলে আমাৰ এইখন পৃথিৱী জীয়াই থাকিব পাৰিবনে আৰু আমি মানুহ বা জীৱ প্ৰজাতি এইখন পৃথিৱীত জীয়াই থাকিব পাৰিমনে বা আমাৰ এই পৃথিৱীটোৰ কি হ'ব আমাৰ এই নীলা পৃথিৱীটোৰ অৱস্থা কেনেকুৱা হ'ব এই গুটেইখিনি কথা আজিৰ এইটো ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি দিয়া আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহলে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছিকে শেয়াৰ কৰা সো ফ্ৰেণ্ডছ দেৰি নকৰি আৰম্ভ কৰো আজিৰ এই ইন্টাৰেষ্টিং টপিকটো সো বন্ধুসকল সূৰ্য আমাৰ এই সোলাৰ সিস্টেমত এনে এটা অবজেক্ট যেটাৰ কাৰণে আমাৰ এই সোলাৰ সিস্টেম জীবিত হৈ আছে আৰু এই সোলাৰ সিস্টেমত সূৰ্য অবিহনে এই সোলাৰ সিস্টেম মূল্যহীন কিয়নো আপোনাক আজিৰ এইটো ভিডিঅ'ত বিস্তাৰিতভাৱে বুজাম আমি মানুহে যেতিয়া অক্সিজেন কনজিউম কৰো তেনে সময়ত কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰো আৰু সেই কাৰ্বন ডাই অক্সাইডক আকৌ অক্সিজেনে লৈ সেই গছবোৰে ৰূপান্তৰ কৰে কিন্তু যদি আমাৰ সূৰ্য নহয় তেনেহলে সেই গছবোৰে যি খাদ্য বক্ষণ কৰিব সেইটো হিহতৰ কাৰণে নেতাকিব কাৰণ আমি জানো সেই গছবোৰে তেহতৰ পাতৰ সহায়ত সূৰ্যৰ পোহৰত ফটোসিনথেসিসৰ প্ৰক্ৰিয়াৰে হিহতে তেহতৰ খাদ্য কনজিউম কৰে যাৰ ফলত সেই গছবোৰ জীবিত হৈ থাকে আৰু সেই গছবোৰে আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইডবোৰক অক্সিজেনত কনভাৰ্ট কৰে আমি কবলৈ গলে আমাৰ যেটো সূৰ্য সেই সূৰ্যটো এটা টাইম বম কিয়নো আমাৰ সূৰ্যৰ বয়স আজিলৈকে প্ৰায় 5 বিলিয়ন বছৰ হৈ গৈছে আৰু 5 বিলিয়ন বছৰ পিছত আমাৰ সূৰ্যই এক্সপ্লোজন কৰিব এইটো এটা পদমত ৰেড জায়ান্ট হৈ যাব আৰু তাৰ পৰৱৰ্তী সময়ত লাহে লাহে এইটো এটা হোৱাইট ড্ৰাফটত পৰিণত হ'ব আৰু তাৰ পিছত কৰিব এক্সপ্লোজন যেটোৰ মানে আমাৰ সূৰ্য ফুটি ধ্বংস হৈ যাব কিয়নো আমি জানো এইখন ইউনিভাৰ্সত যিকোনো বস্তুৰ যদি আৰম্ভ আছে তেনেহলে সেই বস্তুৰ শেষও আছে সো সেই প্ৰক্ৰিয়াৰে আমাৰ সূৰ্যও এদিন শেষ হ'ব তাৰ পিছত আমাৰ এই পৃথিৱীখনৰ কেনেকুৱা অৱস্থা হ'ব সো ফ্ৰেণ্ডছ আমাৰ সূৰ্য ধ্বংস হোৱাৰ পিছত আমাৰ এই পৃথিৱীখন এনেকুৱা অৱস্থাত থাকিব নোৱাৰিব আমাৰ এই পৃথিৱীখন চিৰকালৰ বাবে এন্ধাৰ হৈ যাব আমাৰ আৰু ৰাতিপুৱা সূৰ্য উদয় নহব আমাৰ এই পৃথিৱীখন এন্ধাৰ ৰূপত পৰিণত হ'ব আৰু আমাৰ এই পৃথিৱীখন যে আমাৰ সূৰ্যৰ গ্ৰেভিটেশনাল পুলৰ কাৰণে এটা এক্সাক্ট অৰবিটত আছে আৰু সেই অৰবিটত আমাৰ সূৰ্যৰ পৰিক্ৰমা কৰি আছে কিন্তু সেই আমাৰ সূৰ্য ধ্বংস হোৱাৰ লগতেই আমাৰ সেই প্ৰক্ৰিয়াটোৱে শেষ হৈ যাব ফলত আমাৰ এই পৃথিৱীখন এইখন ইউনিভাৰ্সত এনেই ফুৰিবলৈ আৰম্ভ কৰিব যাৰ ফলত এসপ্তাহৰ লগতেই আমাৰ এই পৃথিৱীখনৰ টেম্পাৰেচাৰ -18 ডিগ্ৰী সেলসিয়াছলৈ হৈ যাব তাৰ পিছত এই পৃথিৱীখনত যিমানবোৰ উদ্ভিদ আৰু জীৱ প্ৰজাতি আছে সকলোবোৰ লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিব আৰু এটা সময়ত এই পৃথিৱীখনত আমাৰ গছবিলাকে ফটোসিনথেসিস কৰা বন্ধ কৰি দিব কিয়নো সিহঁতে সূৰ্যৰ পোহৰ নেপাব ফলত আমাৰ এই পৃথিৱীখন লাহে লাহে শেষ হৈ যাব আৰু আমি মানুহৰলৈকে আমি যিমানবোৰ জীৱ প্ৰজাতি বা উদ্ভিদ প্ৰজাতি আছো সকলোবোৰ লাহে লাহে এইখন পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব আৰু তেতিয়া আমাৰ এই ধুনীয়া নীলা গ্ৰহটো এটা হোৱাইট গ্ৰহত পৰিণত হ'ব এটা আইচ জায়ান্টত পৰিণত হ'ব সো ফ্ৰেণ্ডছ আশা কৰিছো আপুনি গম পাইছে সূৰ্য অবিহনে আমাৰ এই পৃথিৱীখনৰ অস্তিত্বনো কি যদি সূৰ্যৰ অস্তিত্ব নেথাকে তেনেহলে এই গোটেই সোলাৰ সিস্টেমৰো অস্তিত্ব নেথাকিব সো ফ্ৰেণ্ডছ আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু যদি ফেচবুকত চাইছে তেনেহলে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰা ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ